গাইস দেখিছেনে মই মানে কেটলিটো লৈ আহা হৈ মানে ক'লে কাম কৰিব দে বুলি কৈছে হ'ব দে আমুল মোলে খাম মানুহ হেল্ল' গাইজ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে আমাৰ মানে ধান কাটি আছে আৰু ধানখিনি মানে আনি পেলাই থ'বলৈ কাৰণে মানে জেগা অলপ চাই আছোঁ আৰু মানে জাল এখন পাৰিবলৈ ধৰিছে মানুহজন আৰু খুৰা দাদাহঁত আছে। এইফালে জালখন এইফালে মানে পাৰিব আৰু এইটো চাইডে মানে খেৰখিনি পোৱাকৈ ধৰি লওক সেনেকৈ চাইছে আৰু এইফালে গাই চাহ লৈ আহিলোঁ, ধুনীয়া ধুনীয়া আমুল মূল চাহ লৈ আহিছোঁ। আমুল মূল চাহ বিচাৰি আছে, সেইবাবে একে গুগলি চুগলি লৈ পেলাই আহিছোঁ আৰু এইফালে দি থৈ যাম এতিয়া খাবলৈ কাৰণে। খাবি দে আমুল মোলে খাম মানুহ গাইজ এইফালে মই অলপ মানে কাটি ট্ৰাই কৰি চাইছোঁ, মানে কাটি ধৰিব নাজানো আৰু মই এবাৰতে নাহে, দুবাৰ এনেকৈ হেৰি কৰিব লাগে, ৰুকিব লাগে এনেকৈ। এবাৰতে অহা নাই, মোৰ ৰছীডাল বনোৱাই নাই, ৰছীডাল পাকটো মই নাজানো, শিকি ল'ব লাগিব। আমাৰ ধানবোৰ মানে এইবাৰ মানে ধুনীয়া হৈছে, সুন্দৰ হৈছে। যোৱা বছৰ মানে চব পতান হ'লে, এইবাৰ মানে গুটিবিলাক ধুনীয়া হৈছে। এইবাৰ ধানবোৰ থোকবিলাক মানে দেখি ভাল লাগিছে। যোৱা বছৰ মানে কাটিলে ধৰি লওক মানে পানী থাকে, এইবছৰ ধৰি লওক পানী তেনেকৈ হোৱা নাই, পূৰা ফাটি আছে জেগাখিনি। আজি ৰ'দটো বিশেষকৈ বহুত ধুনীয়া কোমল, মানে তেনেকৈ ধৰি লওক গৰম লগা নাই আৰু ধুনীয়া সুন্দৰ বতাহ মাৰি আছে। ৰোৱনী মানে ধান কাটা ধৰি লওক নবৌহঁতে আৰু খুৰীহঁতে বহুত মানে ভাল পাইছে, মানে হেপী হৈছে আৰু, কাৰণ ইমান ধুনীয়াকৈ মানে গাত হাৱা লাগি আছে। কাটিছে যদি অনুভৱ হোৱা নাই কষ্ট কৰি আছোঁ বুলি, খুৰীহঁতে বহুত ধুনীয়া পাইছে। এতিয়া মই ঘৰত যাব লাগিব আৰু ভাতৰ যোগাৰ কৰিব লাগিব। গাইজ দেখিছেনে মই মানে কেটলিটো লৈ অহা হৈ মানে ক'লে আৰু মুঞা এটা লৈ যা বুলি কৈছে। এটা নহয়, তিনিটা নিবলৈ দিছে। মই তিনিটা হোৱালে আঁঠু কাঢ়ি চুঁচৰি যাব লাগিব, সেইবাবে এটা লৈ আহিছোঁ মই। গাইজ আম খাম বুলি কৈছিলে যে, সেইবাবে মানে এডাল চৰিবা এডাল লৈ লৈছোঁ। আৰু আমাৰ বোলে গছৰ আমবোৰ নেখায়, এতিয়া মানে খুৰীহঁতৰ আমবোৰ মানে অলপ পকা টাইপৰ নিচিনা হৈছে, সেইটো আম খাব বোলে। খুৰীহঁতৰ তালৈ যাওঁ পাৰিবলৈ। আম টেঙাখিনি পাৰি অনা হৈ গ'ল আৰু মানে ইয়াতে গুচাই নিম বুলি ভাবিছোঁ, কাৰণ তাত গুচাবলৈ গ'লে এতিয়া ধুবলৈ কাৰণে পানী অভাৱ হ'ব, মানে পানী যিহেতু নাই পথাৰত, আকৌ মানে কি ঘৰৰ পৰা আকৌ পানী নিহে ধুব লাগিব। সেইবাবে ইয়াতে মানে গুচাই কেনে ধুনীয়াকৈ ধুই পেলাই লৈ যাম আৰু তাত ধুনীয়াকৈ কাটি পেলাই খাম। গাইজ এয়া আম টেঙা মানুহজনে লৈ আহি আছে আৰু ধুনীয়াকৈ খাম একেলগে। ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। ধুনীয়াকৈ মই চকল কৰি পাতলা কৰি পেলাই কাটি লৈছোঁ। আজি মানে পিহনাত পিহি পেলাই নাখাওঁ, এনেকৈ খাম। টেঙা ভগাই দিলোঁ আৰু সকলোৱে খাই আছে, আৰু এয়া মানে বাঢ়ি থকাকণ মই এয়া ভৰাই লৈছোঁ। তাৰপিছত একণ মানুহজনে মই খাম আৰু এইখিনি মোৰ দাদালৈ থৈ দিছোঁ, দাদা আহি পোৱাহিয়ে নাই। সকলোৱে খাই আছে পূৰা কথা কৈ আমিও এতিয়া খাওঁ। মানে অলপ পকা টাইপৰ নিচিনা হৈছে নহয়, মিঠা লাগিছে খাই, বেছি টেঙা হোৱা নাই, খাই ভাল লাগিছে।
শিপিনী মাখু খৰি খৰি পৰে তাতৰে খালতে মন বহিলে দেহাৰা যায় যায় কৰে শিপিনী এইফালে উখোৱা চাউল ভাত বনোৱা হৈ গ'ল আৰু এইফালে দাইল তাৰপিছত হেৰি আম টেঙা দি বনালোঁ এইফালে কোমোৰা জালি কোমোৰা হয় আলু ব্ৰইলাৰ মাংস দি বনাইছোঁ আৰু এতিয়া মই দি লওঁ বৰষুণ পৰা নিচিনা হৈছে অলপ চলপ পৰিছে এইফালে চাওক গাইছ আমাৰ ধানটো মাৰি দিয়া হৈছে একেবাৰে মাৰি লৈছোঁ আৰু ধানটো ধুনীয়াকৈ ওলাইছে ধানটো একেবাৰে মৰণা মাৰিয়ে লৈছোঁ মানে বিশেষকৈ মানে বৰষুণ ভৰা নিচিনা কৰিছিলে অলপ অলপ পৰিছিলে সেইবাবে সোনকালে মানে মাৰি কৰি ঘৰ সোমোৱাই ল'লে তেতিয়া চিন্তা কমি থাকিব আৰু গ'লগে ধানখিনি মাৰি পেলাই এতিয়া ধানখিনি ঘৰলৈ কঢ়িয়াওঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ ইমানতে বাই বাই